নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। পুনৰ 148টা পদ মুকলি হৈছে অসমত। তো আপোনালোকে ভিডিঅ'টো প্ৰথমতে এটা লাইক কৰিব। 148টা ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, পিয়ন, চকীদাৰ তেনেকুৱা ধৰণৰ পদ মুকলি হৈছে, যিবোৰৰ কাৰণে মাথো 8 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ইয়াতে লিখাই আছে অসম মেডিকেল এডুকেশ্যন বিভাগত এই পদকেইটা মুকলি হৈছে। তো আমি এই ভিডিঅ'টোত গোটেইখিনি কম সময়ৰ ভিতৰত আলোচনা কৰিম। ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব আৰু নিশ্চয় এটা লাইক দিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমাৰ অফিচিয়েল ৱেবছাইটকেইটা আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা ভিজিট কৰিব। assamjobexam.co.in ইয়াতে লিংক দিয়া আছে। তো ইয়াৰ পৰাও আপোনালোকে এডভাৰটাইজমেণ্ট ডাউনলোড কৰিব পাৰিব। তো আপোনালোকক এডভাৰটাইজমেণ্টটো মই ভালদৰে দেখুৱাম। তো বহুতে আকৌ এডভাৰটাইজমেণ্ট নেদেখুৱালে মিছা বুলি ভাবিব পাৰে। তো এইটো 1 নম্বৰ এডভাৰটাইজমেণ্টটো, যিটো হৈছে গ্ৰেড 3 পোষ্ট। এইকেইটাৰ বিষয়ে মই নকওঁ। তো এইটো চাওক, এইটো হৈছে এডভাৰটাইজমেণ্টটো। অনলাইন এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য ফলোয়িং গ্ৰেড 4 পোষ্ট। গ্ৰেড 4 পোষ্টৰ হয়। তো ইয়াতে dme.assam.gov.in গৈ আপোনালোকে এপ্লাই কৰিব লাগিব 6 জুলাইৰ পৰা 21 জুলাইৰ ভিতৰত। কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে। 1 নম্বৰ পোষ্টকেইটা চাওক, ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, ক্লাছ 8 পাছ হ'লেই এপ্লাই কৰিব পাৰিব। 12,000 পৰা 60,500 দৰমহা, সম্পূৰ্ণ চৰকাৰী হয়। 56টা মুঠ পোষ্ট আছে। গ্ৰেড 4ৰ পোষ্ট অৰ্থাৎ পিয়নৰ পোষ্ট বুলি ক'ব পাৰে। 8 পাছ হ'লেই হ'ব। 10টা পোষ্ট আছে। তাৰপাছত আছে এটেণ্ডেণ্ট এয়া গ্ৰেড 4 হয়। এইটো ক্লাছ 8 পাছ হ'লে এপ্লাই কৰিব পাৰিব। দৰমহাও ধুনীয়া। ইয়াতে 9টা পোষ্ট আছে। লেবৰেটৰী এটেণ্ডেণ্টৰ কাৰণেও মাথো 8 পাছ হ'লেই হ'ব। তো ইয়াতে মুঠ 24টা পোষ্ট আছে। দৰমহা একে নিচিনা চাওক। আৰু আপোনালোকে অসম টেটৰ কাৰণেও যে এপ্লাই কৰিব পাৰিব, সেই কথাটো মই ইতিমধ্যে আপোনালোকক কৈছোঁ। তো সকলোৱে এই কিতাপখন কিনি লওক। বৰ্তমান 280 টকাত এই কিতাপখন পাব। ডেছক্ৰিপশ্যনৰ প্ৰথমতে মই এই কিতাপখনৰ লিংক দি দিছোঁ। আৰু SSC CHSLৰ এই কিতাপখনো কিনিব পাৰে। যিবোৰ বন্ধু-বান্ধৱীয়ে জুনিয়ৰ এছিষ্টেণ্ট বা কম্পিউটাৰ অপাৰেটৰত এপ্লাই কৰিছে, তেওঁলোকৰ কাৰণে এইখন হেল্পফুল হ'ব। তো তাৰ পাছৰ পোষ্টকেইটা চাওক, পিয়নৰ পোষ্ট আছে 6টা পোষ্ট আছে। 8 পাছ হ'লে এপ্লাই কৰিব পাৰিব। তো তাৰপাছত আছে ডাফতাৰী পোষ্ট আছে 4টা। 8 পাছ মাথো। ডাৰ্ক ৰুম এছিষ্টেণ্ট হয় 6টা পোষ্ট আছে। আৰু তাৰপাছত আছে ষ্ট্ৰেচাৰ বিয়াৰাৰ, ইয়াতে 6টা পোষ্ট আছে। তাৰপাছত ছুইপাৰ আৰু ক্লিনাৰৰ ভালকেইটা পোষ্ট আছে। 27টা পোষ্ট আছে। দৰমহা 12,000ৰ পৰা 60,500 হয়। গ্ৰেড পে আছে 3,900। ইয়াতে চাওক, এজ লিমিটটো হৈছে 18ৰ পৰা 44 বছৰলৈকে। তো সকলোৱে বহুতে এপ্লাই কৰিব পাৰিব ইয়াতে। আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো 8 পাছ হ'লেই হ'ল। তাৰে ওপৰবোৰেও পাৰে, হায়াৰ ছেকেণ্ডাৰী, গ্ৰেজুৱেট তেনেকুৱা ধৰণৰ কোনো ধৰা-বন্ধা নিয়ম ইয়াতে নাই। সকলোৱে এপ্লাই কৰিব পাৰে। আৰু ইয়াতে এপ্লাই কৰিবলৈ আমি অফিচিয়েল ৱেবছাইটত এপ্লাই কৰিব লাগিব, dme.assam.gov.in। চাওক, আপোনালোকক মই আমাৰ ৱেবছাইটত কুইক লিংকবিলাক অতি সোনকালে দি দিম। যেতিয়াই অফিচিয়েল লিংক খোল খাব, সকলোবোৰ আমাৰ অফিচিয়েল ৱেবছাইট assamjobexam.co.in অথবা ডেছক্ৰিপশ্যনত যেনেকুৱা ধৰণৰ অফিচিয়েল ৱেবছাইটৰ লিংক দিওঁ, আপোনালোকে তালৈকে গৈয়ে সকলো এপ্লাই কৰিব পাৰিব। তো এতিয়া নিশ্চয় আপোনালোকৰ এই খোকোজাটো মৰিছে। এইটো অতি সোনকালে ৰিলিজ হ'ব। এছাম হিল মেডিকেল কলেজ এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট, ডিফুৰ ফালৰ পৰা এই ভেকেঞ্চিটো আহিব। তো যিটো হৈছে আমাৰ DME এছামৰ ফালৰ পৰা অহা। তো বন্ধু-বান্ধৱীসকলে নিশ্চয় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব সকলো বন্ধু-বান্ধৱীলৈকে। আৰু চেনেলটো যিসকলে নতুনকৈ ভিজিট কৰিছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই ৰাখিব। সকলো ধৰণৰ জব আপডেট আটাইতকৈ আগতে পাবলৈ আপোনালোকে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকক। আৰু আপোনালোকক কওঁ, ইয়াতে এডুকেশ্যনেল ভিডিঅ' আগবঢ়োৱা হয়, কিন্তু বিশেষ কাৰণত কেইদিনমান এডুকেশ্যনেল ভিডিঅ' মই আগবঢ়োৱা নাই। আপোনালোকক অতি সোনকালে মই কাৰেণ্ট এফেয়াৰ, GK, মেথছ সকলোবোৰ আগবঢ়াবলৈ আৰম্ভ কৰিম। ধন্যবাদ।